ফ্ৰেণ্ডছ মই আজি উপস্থিত আছো ৰঙিয়া মহাবিদ্যালয়ত আৰু মই ইয়াৰ ষ্টুডেণ্ট হয় মোৰ লগত আছে প্ৰণৱ ইয়াৰ লগত আমি এটা ভ্লগ বনাম আজি ৰঙিয়া মহাবিদ্যালয়ৰ চৌপাশটো দেখুৱাম ময়ো আছো ইয়াতে এইটো আফজাল এইটো চিৰাজ তো লগত আৰু আছে এজন মহেন্দ্ৰ এই মহেন্দ্ৰ তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো এইখন হৈছে বাইক এণ্ড চাইকেল ষ্টেণ্ড কেনে খবৰ ভাই হাই দোস্ত আচ্ছা ওয়ে মো আছো পাগলা তো ফ্ৰেণ্ডছ এইখিনি কোৱা হয় জালুকবাৰী আৰু ষ্টুডেণ্টবিলাকে ফাৰ্ষ্ট টাইম আহি কিনে এইখিনি জেগাত বহিলোঁ একবাৰ কাৰণ এডাল গাছ আছেতো গাছডালৰ তলত বহি তামান ইণ্টাৰেষ্ট লাগে আমলখিৰ তলত চাওক ষ্টুডেণ্টবিলাকে আমলখি খাই আছে ইয়াতে 1 টকাত 1 কপি কৰি ফটোষ্টেট কৰি দিয়ে অৰ্থাৎ জেৰক্স কৰি দিয়ে এইটো এটা সুবিধা দিছে ষ্টুডেণ্টৰ কাৰণে 1 টকাত এটা জেৰক্স আৰু এইটো পানীৰ টেংকি তলত এটা দমকল আছে আৰু ওপৰত পানীৰ টেংকিটো আছে তো ইফালে যাম আমি ইফালে ডিপাৰ্টমেণ্টবিলাক আছে চাই লওক এইটো ৰুম নম্বৰ 12 আৰু ইফালে ডিপাৰ্টমেণ্ট কি আছে এইটো আৰবি ডিপাৰ্টমেণ্ট অৰ্থাৎ আৰবি বিভাগৰ ডিপাৰ্টমেণ্ট এইটো তাৰপিছত আছে আপোনাৰ এইটো ডিপাৰ্টমেণ্ট অফ ফিল'চফি ইয়াতো ফিল'চফি ডিপাৰ্টমেণ্ট আৰু আছে আপোনাৰ এইটো ডিপাৰ্টমেণ্ট অফ সংস্কৃত তাৰপিছত আহি সেইটো পালোঁ কি ডিপাৰ্টমেণ্ট অফ ইংলিছ তো ইফালে আছে আপোনাৰ গাৰ্লছ কমন ৰুম আৰু এইটো হৈছে নেশ্যনেল ছাৰ্ভিচ স্কিম আৰু এইটো হৈছে দ্য ভাৰত স্কাউট গাইডছ ৰুম আৰু এইখন গাৰ্ডেন বনাই আছে ইয়াত সম্পূৰ্ণ হোৱা নাই সেইটো হৈছে গাৰ্লছ হোষ্টেল আৰু এইটো হৈছে ল'ৰাসকলৰ পেচাবগাৰ এইটো টয়লেট আৰু এইটো হৈছে ছাত্ৰ সন্থাৰ কাৰ্যালয় ইয়াৰ ভিতৰতো একবাৰ চাই লওক তো আহি পাই গ'লোঁ ছাত্ৰৰ জিৰণি চৰা ভিতৰত চাই লওক ছাত্ৰৰ জিৰণি চৰাটো ভিতৰত ল'ৰা আছে 3জনমান আছে তো আহি পাই গ'লোঁ কেণ্টিন ৰঙিয়া মহাবিদ্যালয়ৰ কেণ্টিন চাওক আপোনালোকে তো ফ্ৰেণ্ডছ ৰঙিয়া মহাবিদ্যালয়ত সকলো সুবিধা পোৱা যায় সকলো ফালৰ পৰা সুবিধা আছে যদিহে আপোনালোকে এইখন মহাবিদ্যালয়ত পঢ়িব বিচাৰে তেনেহ'লে ভাল পাৰ্চেণ্টেজ লওক তাৰপিছত ইয়াত এডমিশ্যন লওক এইটো হৈছে গেটৰ প্ৰায় কাষতে এটা পুখুৰী তো ফ্ৰেণ্ডছ আমি আহি পাই গ'লোঁ আহি এইবাৰ আমি যাম লাইব্ৰেৰী ফালে তো এইখিনিত নিউজ পেপাৰ পঢ়া হয় অৰ্থাৎ দিনটোৰ বাতৰি ইয়াত পোৱা যায় আৰু আমি আহিয়ে প্ৰায় ৰাতিপুৱাই আহিয়ে ইয়াত নিউজ পেপাৰ পঢ়োঁ আৰু কোনোবাই হয়তো যেতিয়াতে পঢ়িব পাৰে তো আহি পাই গ'লোঁ লাইব্ৰেৰী পাই গ'লোঁ এইটো লাইব্ৰেৰী পিছফালে এখন মস্ত পাৰ্ক বনাইছেহে ৰঙিয়া কলেজত এইটো চাওক বটানিকেল গাৰ্ডেন ইকো পাৰ্ক চাই লওক মস্ত পাৰ্ক এখন বনাইছে নতুনকৈ ষ্টাৰ্ট কৰিছে বনোৱা সম্পূৰ্ণ হোৱা নাই চাগে বনোৱা ধুনীয়া কালাৰিং বনাই দিছে ইয়াত বহিব পৰাকৈ এই তাত বহি আছে দেখা পাইছে আপোনালোকে এইয়া বহি আছে তো ই বেটা প্ৰণৱে মোৰ পিছে আহি আছে এইখিনি হৈছে ৰঙিয়া মহাবিদ্যালয়ৰ পিছফালৰ চৌহদ চাওক আপোনালোকে পিছফালটো চাই লওক ৰঙিয়া কলেজৰ ইয়াতে কি কৰিছে খেতি কৰিছে সৰিয়হৰ খেতি আৰু পিছফালে এইখন হৈছে বনগাঁও চিকিৎসালয় এইটো হৈছে আমাৰ প্ৰেক্ষাগৃহ অৰ্থাৎ এডিটৰিয়াম আৰু ইয়াত কৰা হয় ভোকৰ কোৰ্চ আৰু এইটো হৈছে অফিচ অফ দ্য কোঅৰ্ডিনেটৰ অৰ্থাৎ ৰঙিয়া কলেজ ষ্টাডি চেণ্টাৰ মুঠতে ফ্ৰেণ্ডছ ৰঙিয়া কলেজত চাৰিওফালৰ পৰা সুবিধা পোৱা যায় যদিহে আপোনালোকে পঢ়িব বিচাৰে ইয়াত প্লিজ ভালকৈ পঢ়ক এতিয়াৰ পৰা
কাৰণ এইখন কলেজত পাৰ্চেণ্টেজ লৈ পেলাইহে ইয়াত এডমিশ্যন হয়, গতিকে পাৰ্চেণ্টেজটো আপোনাক লাগিব কম্পালচৰি। এটা কথাহে ফ্ৰেণ্ডছ, ইয়াতে ষ্টুডেণ্ট হৈ পঢ়িও ভাল লাগে আৰু পঢ়ায়ো চাগে বহুত ভাল লাগে, সেইটো টিচাৰ হ'লেহে গম পাব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।